হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ৰেজিনা চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকক পুনৰ নতুন দুযোৰ কাপোৰ দেখাম আৰু বৈ শেষ কৰিলোঁ। আগৰ কেইযোৰ কাপোৰ আপোনালোকক দেখাইছিলোঁ। আজি নেক্সটযোৰ কাপোৰ দেখাবলৈ লৈছোঁ। নেক্সট এযোৰ নহয় দুযোৰ। এযোৰ হৈছে নুনী পাতে বোৱা আৰু আনযোৰ হৈছে ঢোল পাতে বোৱা। আপোনালোকে কেনে পালে জনাব কাপোৰকেইযোৰ চাই। আৰু এতিয়া কাপোৰকেইযোৰ আপোনালোকক দেখাই দিম। এইযোৰ হৈছে ৰঙা নীলা পখিলা বুটা বচা আৰু ঘাই ফুলটো আপোনাক এইবাৰ চানেকিৰ সৈতে দি দিছোঁ। আৰু আপোনালোকে মোৰ কাপোৰযোৰ চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি পচন্দ হয় কাপোৰযোৰ মোক অৰ্ডাৰ কৰিব পাৰে। ব'লক এতিয়া কাপোৰযোৰ চাওঁ আৰু চাই কেনে পালে কিন্তু জনাবলৈ নাপাহৰিব দেই। চাওঁ ব'লক এতিয়া কাপোৰযোৰ। এইযোৰ হৈছে কাপোৰ। এইখন চাদৰখনৰ ঘাই ফুলটো মই এইবাৰ হালধীয়া বটা ভৰাই দিছোঁ। এইটো চাদৰৰ আগটো। এইফালে চাওক, আৰু এইফালে মই ধুনীয়া ধুনীয়া পখিলা বুটা বাছি দিছোঁ। এইখন হৈছে চাদৰ। এইখন হৈছে চাদৰ। আৰু নেক্সট এইখন কঁকালমোৱাখন একেবাৰে ধুনীয়াকৈ ঘনকৈ বটাবোৰ বাচিছোঁ, পখিলা বটাবোৰ। আৰু চাওক, এইটো ঘাই ফুলটো। ইফালে বুটা। এইখন হৈছে কঁকালমোৱা, কঁকালত মৰা। এইযোৰ নুনী পাতে বোৱা। আৰু এইযোৰ হৈছে নেক্সটযোৰ কাপোৰ। এইযোৰ ঢোল পাতে বোৱা। আৰু এইযোৰ একেবাৰে চিম্পুলকৈ বৈ দিছোঁ আৰু বুটাবোৰ বেলেগ ডিজাইনৰ বাছি দিছোঁ। আৰু ডিজাইনটো অকণমান বেলেগ কৰি দিলোঁ, ইয়াৰ কাষৈটো বাছি দিয়া নাই। আৰু এইযোৰ ঢোল পাতে বোৱা হয়। এই পাহ ফুলৰ চানেকিখন আজি আপোনালোকক দি দিছোঁ একেবাৰে সহজ পদ্ধতিত। আৰু আপোনালোকে চাই ল'ব মোৰ চানেকিখনৰ পৰা। এইটো হৈছে চানেকি। এইখন চানেকি আপোনালোকে বহুতেই যিহেতু নাজানে কিমান চানেকিখনৰ সম্পূৰ্ণ ফুলপাহ মই ক'ৰ পৰা আৰম্ভ কৰিম এইটো কথা নাজানে। সেয়েহে মই আপোনালোকক একেবাৰে সুবিধা অনুসৰি ফুলৰ চানেকিখন বনাই দিছোঁ। আপোনালোকে ইয়াৰ পৰা আৰম্ভণি কৰিব। ইয়াৰ পৰা একেবাৰে 26ডাল আছে ইয়ালৈকে। আপোনালোকে হিৰক 26ডাল ল'ব আৰু ইয়াৰ পৰা আৰম্ভ কৰি বান্ধি যাব আপোনালোকে ধুনীয়াকৈ। আৰু এইটো ফুল চাই বান্ধিলে আপোনালোকৰ সম্পূৰ্ণ ফুল উঠি যাব। আপোনালোকে যদি বুজি নাপায় মোক কমেণ্ট কৰি জনাব, বুজি পোৱা অসুবিধা হ'লে। এইদৰে বান্ধি দিলে আপোনালোকৰ অকণমানো টেনশ্যন নাই, অকণমানো বুজি পোৱাত অসুবিধা নহয়। আৰু যেতিয়া চিন্তা হৈ যায় যিহেতু মই ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ ল'ম, সেইটো কথা আপোনালোকে বহুতেই নাজানে। তো সেয়েহে মই আপোনালোকৰ সুবিধাৰ কাৰণে মই এনেকৈ দি দিছোঁ। আপোনালোকে আপোনালোকৰ দোন পাহত এনেকৈ বান্ধি ল'ব।